ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম আপোনালোকৰ মাজত যিসকলে এতিয়াও লাচিত বৰফুকনৰ এছে ছাবমিট তথা আপলোড কৰিব পৰা নাই, কেই তাৰিখলৈকে আপলোড কৰিব পাৰিব তাৰ অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে। ভাবিলোঁ আপোনালোকৰ লগতো ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰোঁ, যাতে উক্ত সময়ৰ আগতে এছেসমূহ আপলোড কৰিব পাৰে আৰু চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তো তাৰ আগতে এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আমি এছেসমূহ দুটা প্ৰচেছত আপলোড কৰিব পাৰোঁ। তাৰ এটা হৈছে এপৰ জৰিয়তে, আনটো হৈছে অফিচিয়েল যিটো লিংক আছে লিংকৰ জৰিয়তে। তো আপোনালোকে এপৰ জৰিয়তে এছেসমূহ ছাবমিট কৰিব পাৰে ঠিকেই, কিন্তু তাৰ পৰা ধৰক মই প্ৰেক্টিকেলি দেখুৱাই দিছোঁ। তো লাচিত বৰফুকনৰ যিটো এপ আছে তাতে গৈছোঁ, আপলোড ৰাইটিং, ইয়াৰ পৰা আপোনালোকে আপলোড কৰিব পাৰে গোটেইখিনি ডাটা দি, সোনকালে আপলোড হৈ যায়। কিন্তু প্ৰব্লেমটো কি হৈছে, ডাউনলোড চাৰ্টিফিকেটত যেতিয়া যায় তেতিয়া এনেকৈ ব্লেংক পেজ এটা দেখায় বা ডাটা নট ফাউণ্ড বুলি কেতিয়াবা আহে। তো ইয়াৰ পৰা চাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰা হৈছোঁ। তো আপোনালোকৰ এটাই উপায়, চিধা আপোনালোকে যিটো অফিচিয়েল লিংক আছে তাত যাব। অফিচিয়েল লিংক অ'পেন কৰাৰ লগে লগে এনেকৈ এখন ইণ্টাৰফেচ দেখা পাব, আৰু আপোনালোকে ওপৰত যে এনেকৈ আছে, এনেকৈ যে আছে ইয়াতে ক্লিক কৰিব। তিনিটা ৰেখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত চাওক ইয়াতে অপশ্যন আছে আপলোড কৰিব গ'লে আপুনি চাইন ইনত ক্লিক কৰিব, তলৰ একেবাৰে চাইন ইন। ইয়াতে ক্লিক কৰি আপোনাৰ কাণ্ট্ৰি ছিলেক্ট কৰিব, ইণ্ডিয়া। তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল আৰু যিটো কেপচাৰ দিয়া আছে ছেম ইয়াতে বহাই দিব। বহাই দি গেট OTPত ক্লিক কৰিলে আপোনাৰ মোবাইল ৰেজিষ্টাৰ হৈ যাব, মোবাইল নাম্বাৰ। তাৰপিছত আপুনি লগ ইন কৰি আপলোড কৰিব পাৰিব। এইটো প্ৰচেছ মই আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ, তো আজি আৰু এইটোৰ ওপৰত আলোচনা নকৰোঁ। আৰু যদি চাৰ্টিফিকেট ডাউনলোড কৰিব খোজে তেতিয়াহ'লে আকৌ এই 3 ডটত ক্লিক কৰিব, ডাউনলোড চাৰ্টিফিকেট যে আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি দিয়া ৰেজিষ্টাৰ নাম্বাৰ, মোবাইল নাম্বাৰ ইয়াতে দিব। দিয়াৰ পিছত ইয়াতে কেপচা দিব। কেপচা মানে তলত যিটো কোড দিয়া আছে W7436 ছেম লিখি দিব। কেপিটেল থাকিলে কেপিটেল, স্মল থাকিলে স্মল। তো এইখিনি দিয়াৰ পিছত গেট OTPত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব, ৱেইট এ মমেণ্ট বুলি আহে। তো অলপ ৰখি দিব, 5 মিনিট 10 মিনিটলৈকে ৰখি দিব। তাৰপিছত OTP আহিব, OTP দি লগ ইন কৰিলে আপুনি আপলোড কৰা গোটেইখিনি চাৰ্টিফিকেট তাতে শ্ব' কৰিব, কেণ্ডিডেটৰ নাম শ্ব' কৰিব। তো চাৰ্টিফিকেট কিদৰে ডাউনলোড কৰিব তাৰ ওপৰতো ভিডিঅ' বনাই থৈছোঁ, চাব পাৰে। মোৰ চেনেলত গোটেইখিনি ভিডিঅ' আছে। তো আজিৰ যিটো মূল টপিক ভিডিঅ'ৰ সেইটো হৈছে এছেখিনি আপোনালোকে কিমান তাৰিখলৈ আৰু কেইটালৈকে আপলোড কৰিব পাৰিব। ইয়াতে অফিচিয়েল যিটো নটিফিকেশ্যন চাওক, মই দেখাই দিছোঁ। ইয়াতে চাওক, essay writing events on the occasion of celebration of 400th birth anniversary of Lachit Borphukan, the 17th century military general of Assam. তো এইখিনি আমাৰ নালাগে। লাষ্ট ডেট অফ ছাবমিশ্যন অফ এছে হেজ বিন এক্সটেণ্ডেড টিল 26 নৱেম্বৰ। ৰাতি 12টালৈকে সময় আছে। 26 তাৰিখ অৰ্থাৎ আজি মই 26 নৱেম্বৰত ভিডিঅ'টি বনাই আছোঁ। তো টাইম লেফ্ট আপোনালোকৰ হাতত সময় আছে 16 hours 15 minutes। তো এইখিনি সময়ৰ মাজত আপোনালোকে চেষ্টা কৰক সোনকালে আপলোড কৰাৰ। যদি ইয়াৰ পৰা আপলোড কৰিব নোৱাৰে আৰু চাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰে, তেতিয়াহ'লে এটা টেকনিক কৈ আছোঁ,
সেইটো ফ'ল' কৰিব। আপোনালোকে এপটোত গৈ আপলোড কৰি থ'ব আৰু চাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰিলেও আপোনালোকে কমচে কম এছেখিনি আপলোড কৰি থ'ব পাৰিব আৰু আপলোড ছাকচেছফুলি হোৱাৰ লগে লগে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। ছাকচেছফুল হোৱা যিটো ন'টিফিকেশ্যন শ্ব' কৰে সেইটো স্ক্ৰীনশ্বট লৈ ল'ব। যদি কেতিয়াবা কোনোবা ঠাইত দেখাব লগা হয়, যদি আপুনি ছাৰ্ভিচ কৰে হয়তো দেখাব লগা হ'ব পাৰে, তো সেইটো কমচে কম দেখাব পাৰিব যে মই আপলোড কৰিছিলোঁ কিন্তু চাৰ্টিফিকেট ডাউনলোড কৰিব পৰা নাই। লিংকত গৈ কৰিব পাৰিলে চাৰ্টিফিকেট পাই যাব আৰু এপটোত কৰিলে সোনকালে আপলোড হৈ যায় কিন্তু চাৰ্টিফিকেট শ্ব' নকৰে, এইটোৱে প্ৰব্লেম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টি ভাল পালে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ইনফৰমেশ্যনৰ কাৰণে চেনেলটি লাইক কৰিব আৰু নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।